আজি আলোচনা কৰিব ওলাইছো ইউপিএছৰ বিষয়ে। ইউপিএছ ইউনিফাইড পেনশন স্কিম আমাৰ প্ৰধানমন্ত্ৰী মহাশয়ে ২৪ আগষ্টত এটা কেবিনেট ডিচিশ্যন কৰিছে যে এনপিএছৰ সলনি ইউপিএছ দিয়া হ'ব। আপোনালোকে কোনটো ভাল বুলি ভাবে? এনপিএছত কি আছিল? যিখিনি পইচা জমা হৈছিল এনপিএছত তাৰে শতকৰা ৬০% টকা ঘূৰাই দিছিল আৰু ৪০% গভৰ্ণমেণ্টৰ ঘৰত জমা আছে। তেওঁলোকে এইটো কি কৰিছে, NSDL নামৰ এটা কোম্পানীৰ তাত ইনভেষ্ট কৰিছে। তাৰ পৰা ১,১২০০-১৫০০ টকা মাহে মাহে দি থাকে। আমাৰ সেই কাটি ৰখা ৪০% টকাৰ পৰা। আৰু ইউপিএছত কি হ'ব, এতিয়া ন্যূনতম 10 বছৰ কাম কৰিলে 10,০০০ টকা পেঞ্চন হিচাপে দিব আৰু ডিয়াৰনেছ এলাউন্স ৰিলিফ এটা দিব। আৰু 25 বছৰ কাম কৰিলে দৰমহাৰ আধা পেঞ্চন হিচাপে দিব। আৰু OPS পুৰণি পেঞ্চনত 20 বছৰ চাকৰি কৰিলে দৰমহাৰ আধা অংশ পেঞ্চন হিচাপে পায়। আৰু তাতে GPFৰ সুবিধা আছে। কিন্তু ইউপিএছত GPFৰ সুবিধা নাই। এইকেইটা সুবিধাৰ ভিতৰত কোনটো আটাইতকৈ ভাল বুলি ভাবে আপোনালোকে অলপ কমেণ্ট কৰি জনাব। ইউপিএছৰ বিৰুদ্ধে আমাৰ অল ইণ্ডিয়া আমাৰ ডাঙৰীয়া বিজয় কুমাৰ বন্ধু ডাঙৰীয়া, তেখেতে তুমুল যুঁজ দি আছে। আমাৰ অল ইণ্ডিয়াৰ অধ্যক্ষ মহাশয় বিজয় কুমাৰ বন্ধু ডাঙৰীয়াই। আৰু লগতে আমাৰ অসমৰ অচ্যুতানন্দ হাজৰিকাদেৱ, লগতে বিভিন্ন ৰাজ্যৰ বহুত আন্দোলন চলি আছে ইউপিএছৰ বিৰুদ্ধে। আমাক ইউপিএছ নালাগে, OPS লাগে। অৰ্থাৎ পুৰণি পেঞ্চনটো বাহাল কৰিব লাগে। এতিয়া অহা 25 চনৰ 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন দিব বুলি কেবিনেট ডিচিশ্যন লৈয়ে থৈছে। এতিয়া কি কৰিব সেইটো জানো আকৌ আমাৰ প্ৰধানমন্ত্ৰী মহাশয়ে এইটো OPS কৰিব জানো? মোৰ বোধেৰে তেখেতে সেইটো OPS নকৰে, OPS বাহাল নেৰাখে, ইউপিএছে দিব বুলি মোৰ এটা ধাৰণা। ইউপিএছত যিসকলে বেছিদিন চাকৰি কৰি আছে
বা কৰিব, তেওঁলোকৰ বৃহৎ লোকচান হ'ব। কিয় 12 মাহৰ লাষ্ট 12 মাহৰ দৰমহাৰ এটা গড় উলিয়াই তাৰে 50% পইচা এটা ঘূৰাই দিব আৰু বাকী টকা নিদিয়ে। বৃহৎ এটা লোকচান। কিন্তু 25 বছৰ কাম কৰিব লাগিব আৰু নিম্নতম 10 বছৰ কাম কৰিব লাগিব। তেনেহ'লে 10 বছৰ কাম কৰিলে 10,000 পেঞ্চন হিচাপে পাব। এতিয়া কি কৰে 25 চনৰ 1 এপ্ৰিলৰ পৰা, তেতিয়াহে আমি বুজি পাম। এতিয়ালৈকে চৰকাৰে একো কোৱা নাই, কেৱল আন্দোলনহে চলি আছে আৰু কেৱল আন্দোলন। আপোনালোকে চিন্তা কৰক, চাকৰি কৰি এই বৃদ্ধ বয়সত 1,000, 1,200, 1,800, 2,000 টকাৰে এখন পৰিয়াল চলে নেকি? মই আগতো কৈ আহিছোঁ, কেনেকে এখন পৰিয়াল চলিব এইটো আমাৰ চৰকাৰখনে কেলেই চিন্তা নকৰে। গতিকে মই আজি আকৌ চৰকাৰক, ভাৰত চৰকাৰ আৰু অসম চৰকাৰক মই দুনাই অনুৰোধ জনাইছোঁ, আমাৰ পুৰণি পেঞ্চন বাহাল ৰাখক, পুৰণি পেঞ্চন আমাক ঘূৰাই দিয়ক। ধন্যবাদ।